তো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো মোৰ ইউটিউব চেনেল নিউজ ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ তো আজি এটা ধামাকা ট্ৰিপ হ'ব যাই আছে নতুনকৈ আকৌ তো এইটো কাৰণে এক্সাইটেড হৈ আছোঁ পুৰা গা চা ধুই ৰেডি ব্ৰাছ চাছ কৰি ৰেডি এতিয়া ওলিব লাগে আৰু যাব লাগে তো ক'ত যাই আছোঁ কি কৰি আছোঁ এইটো আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকক তো গাইজ পুৰা ওলালোঁ একদম যাবলৈ তো ইফালে বৰ্মা বাই বাই টাটা বাই বাই ইফালে আমি যাওঁ মানে ৰেল ষ্টেচনলৈকে যাওঁ আগতে তাৰপিছত তাৰ পৰা লোকেল ট্ৰেইনত যাওঁ তো গাইজ মানে ইয়াতে তো গাইজ এতিয়া পকো ৰেল ষ্টেচন আহি পাইছোঁ তো ইয়াৰ পৰা লোকেল ট্ৰেইনত বঙাইগাঁও লৈ যাম তাৰ পৰা ক'লৈ যাওঁ এইটো আপোনালোকক দেখুৱাই আছোঁ কৈ আছোঁ ফাৰ্ষ্টতে ৰেলত উঠিলোঁ তো কাই যাম ইয়াৰ পৰা মই অকলে নহয় আৰু বহুত যাব তো কাই যাম তেওঁলোককো দেখুৱাম আৰু ক'ৰ পৰা যাম কিহৰ কাৰণে যাম এইবিলাকো দেখুৱাই আছোঁ তো এতিয়া পূৰা পকো ৰেল ষ্টেচন আহি পাইছোঁ তো এইবাৰ ৰেলত উঠিলোঁ তাৰপিছত দেখুৱাইছোঁ তো গাইজ এতিয়া মানে এটা ডাঙৰ ঘটনা হ'ল মানে যিখন ট্ৰেইনত আমি লোকেল ট্ৰেইনত বঙাইগাঁওলৈ যাম বুলি ভাবি আছিলোঁ সেইখন মানে 16 তাৰিখ আৰু 26 তাৰিখলৈকে মানে বন্ধ আছে তো আজি 16 তাৰিখ হয় তো আজিও বন্ধ আছে কিবা হৈ আছে এতিয়া বাছত যাব লাগিব আৰু ট্ৰেইন মিছ হ'ল তো গাইজ বকো টাউন আহি পালোঁ এতিয়া ইয়াৰ পৰা বাছত উঠি যাওঁ মানে তো ৰেলটো কেঞ্চেলেই হ'ল তো ইয়াৰ পৰা বাছতে যাব লাগিব আৰু তো বাছত উঠি পেলাই আপোনালোকক কৈ আছোঁ ক'ত যাম ঠিক আছে তো গাইজ বাছত উঠিলোঁ দিয়ক কিমান কিলো দিন হতা টাকা ভর্তা কিমান কিলো খাপ কাট দিলে পাবে কি বলবি এটা তো যাই গাইজ মই আহি পাইছোঁ মাত্ৰ বাছ ষ্টেণ্ডৰ পৰা উঠিলোঁ এতিয়া অটোত যাই আছোঁ পূৰা লোড ফুল গাড়ী মই বহিব জেগা নাই মই লটকি যাব লাগিব বঙাইগাঁও এই অৱস্থা হৈছে গাড়ী এনেকৈ উঠি যাব লগা হৈছে তাৰমানে এখন গাড়ীত আমি 11টামান আছোঁ তো এখন গাড়ীতে যাই আছোঁ আৰু
আছো মানে ইফালে চা কেনে তো গাইজ বঙাইগাঁও ৰেল ষ্টেচন আহি পালোঁ এতিয়া যাই আছোঁ ভিতৰত প্লেটফৰ্মত যাই আছোঁ অলপ দেৰিয়ে হ'ল বাছত আহিলোঁ যেতিয়া পুৰা এইফালে বেগ একদম জোচ কেনে একদম মানে বাছত আহিছোঁ না বিৰাট ভাল লাগি আছে এতিয়া ৰেলতো মানে অলপ টিকটখন আমাৰ বোলে কনফাৰ্ম হোৱা নাই চিট নাপাম তো জেনেৰেলতে যাব লাগিব বোলে তো চাওঁ আৰু কি হয় দেখুৱাই আছোঁ এটা কথা ক'বলৈ ওলাইছোঁ মানে এটা কথা কম দুটা নকওঁ তাৰ ওপৰত বেছি নকওঁ Hi guys. Like, share, support. কৰি দিব গাইজ Subscribe. নতুনকৈ ভ্লগ বনাই আছোঁ কলকাতা ভিডিঅ' দেখি আছোঁ নতুনকৈ ভ্লগ চেনেল খুলি তো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত কষ্ট কৰি আছে চলি থকা চাৰা এইফালে আম হৰাই আছে দুটামান লৈ যাওঁ নেকি দুটামান লৈ যা নেকি তো গাইজ প্লেটফৰ্মত যাই আছোঁ এতিয়া কিমান প্লেটফৰ্মত আছে নাজানো যাই পেলাই এতিয়া খবৰ ল'ব 1 নম্বৰ মানতে আহিব গাইজ পুৰা মানে এটা পাৰ্টি চলি আছে বৰবাৰ টেবিল লৈছিলোঁ পুৰা খালোঁ চবে ইমান আছে বাহিৰত টিফিনটো লৈছে যি এইটো কি আনিছা বৰা ভাতৰ পনা বোলে মোৰ বেছি ভাল লাগছে বৰা দেনো মজা এই গাইছ কোন ধরে কলা চাউল কবিতা কি হৈছে গির গায়ে ভাইছা তো গাইজ বঙাইগাঁও মানে ৰেল ষ্টেচনত এতিয়া ৰখি আছোঁ এইটো প্লেটফৰ্ম 1 নম্বৰ প্লেটফৰ্ম হয় ইয়াতে মানে 3টা বজাত আছে আমাৰ ট্ৰেইন তো অলপ ৰখি আছোঁ আৰু দেখাৰ অলপ ঘূৰি আছোঁ তো গাইজ আমাৰ ৰেল আহি পাইছে মাত্ৰ এয়াও তাৰ পুৰা জাৰ্ণি স্টার্ট নাও গৈ আছো বহুত সময় ৰখাৰ পাছত আহি পালে 2 ঘন্টা মোটামুটি Guys. Guys, ট্ৰেইনত উঠি ললো মানে এতিয়া যাই আছো আৰু गाइस ना बस्तु चाब हा मैं देखाई आसो तो कैसा लग रहा है इधर अच्छा बहुत अच्छा लग रहा है असम से निकला हूँ तो हिंदी भी बोलना पड़ेगा तो हिंदी से ब्लॉग करूँगा थोड़ा थोड़ा तो कैसा लग रहा है बहुत अच्छा लग रहा है
पहली बार जा रहे हैं हम लोग। अच्छा तो लग रहा है, पर हम जो ऐसे खड़ा होकर जा रहे हैं ना, हालत बुरा हो गया है। केना लगी ऐसे? बोले आप कहाँ जा रहे हो? सुन देखो, हम लोग दीघा बीच कहते हैं। फर्स्ट टाइम होगा मेरा दीघा बीच। हमारा रास्ता में एक्साइटेड हूँ, पर एक बहुत बुरा लग रहा है, इधर खड़ा होकर जा रहा हूँ ना। फिर एक बुरा लगा, मतलब हमारा जो टिकट वेटिंग में रहा है, जहाँ जनरल में बैठने के लिए जगह तक नहीं है, सीट नहीं मिलता। खरा खरा सुना पड़ रहा है, खड़ा खड़ा जा रहा है। आज रात को खरा खरा सुना पड़ेगा।